এয়া হৈছে জগন্নাথ মন্দিৰ। প্ৰায় সকলোৱে জানে চাগে ডিব্ৰুগড়ত অৱস্থিত। আৰু লগতে এইটো জানে চাগে উৰিষ্যাত যিভাগ জগন্নাথ মন্দিৰ আছে সেই মন্দিৰ ভাগৰ আৰ্হিতে বনোৱা হৈছে। আমি সেইদিনাখনি গৈছিলোঁ তিনিচুকীয়ালৈ। ৰাতি যাওঁতে দেখি গৈছিলোঁ, দেখিবলৈ ইমান ধুনীয়া লাগিছে ৰাতি মানে লাইটৰ পোহৰত। আৰু তেতিয়াই থিৰাং কৰিছিলোঁ যে আমি যেতিয়া ঘূৰি আহিম তেতিয়া সোমাই আহিম। আৰু যিহেতু তিনিচুকীয়া আৰু ডিব্ৰুগড় বাইপাছতে আছে, যিসকলে সেইফালে অহা যোৱা কৰে নোসোমোৱাকৈ আহিব পাৰে নে নোৱাৰে কমেণ্ট কৰিবচোন। মই বিশেষকৈ প্ৰথমবাৰ গৈছোঁ, বহুত বেছি ভাল লাগিলে, কাৰণ তাৰ পৰিৱেশটো ইমান বেছি ধুনীয়া নহয়। আৰু লগতে মন্দিৰৰ দেৱালয়সমূহত বৰ ধুনীয়াকৈ কৃষ্ণলীলা আৰু পুৰাণৰ দৃশ্য কিছুমান উপস্থাপন কৰি থোৱা আছে। আমাৰ ল'ৰা ছোৱালী দুটা দেখি খুব বেছি ভাল পালে, লগতে আমিও দেখি ভাল পাইছোঁ। ইমান ধুনীয়া কাম। আৰু আপোনালোকৰ বাৰু বিশ্বাস হয়নে এইভাগ মন্দিৰ 2014 চনত বনোৱা বুলি? কাৰণ ইয়াৰ কামখিনি ইমান বেছি ধুনীয়া, এনেকুৱা নালাগেনে যেন বহুত বছৰ আগতে ৰজা মহাৰজাসকলে তেতিয়া দিনতে বনাই থৈ যোৱা। বিশেষকৈ আমি কাৰেংঘৰ তলাতল ঘৰ দেখিলে যেনেকুৱা অনুভৱ হয়, মোৰ বিশেষকৈ তেনেকুৱা অনুভৱ হ'ল দেই। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। সকলোৰে পিছে মনোভাৱবোৰ বেলেগ বেলেগ হয় দিয়কচোন। ঠিক তেনেদৰে মোৰো তেনেকুৱাই মনোভাৱবোৰ। আৰু লগতে আমি এটা বস্তু ভাল পালোঁ জানেনে, চেণ্ডেলখিনি থোৱা এটা ধুনীয়া সুবিধা আছে। পে' কৰিবলগীয়া হৈছে, তথাপিতো মানে ধুনীয়াকৈ থ'ব পৰা হৈছে। বাহিৰতে থৈ আহিলোঁ আৰু ইয়াতে ধূপ আপুনি চাকি এনেকৈ জ্বলাব পাৰে। আমি বাহিৰতে জ্বলালোঁ। আৰু মেইন মন্দিৰভাগ সেই ওপৰৰ ফালে আছে। মই আপোনাক য'ত জুম কৰি দেখুওৱা হৈছে তাত। আৰু তাত আছে মেইন জগন্নাথ মন্দিৰ ভাগ, যি ভাগত পূজা কৰা হয়। আৰু আমি ইয়াতে ইমান ধুনীয়া এটা সময়ত গৈ পালোঁগৈ, যিটোত মানে দুপৰীয়া সময়ত আৰতি কৰা হয়। আৰু সেয়া আমি মানে আৰতি ভাগ ল'বলৈ পালোঁ। যিমান যি নহ'লেও ক'ৰবাত যদি যাওঁ, যেতিয়া মূল সেৱা ভাগ কৰে, সেই ভাগ পালে মানে মনটো বহুত বেছি ভাল লাগে দিয়কচোন। কিবা এটা কাম সফল হ'ল এনেকুৱা নালাগেনে? আৰু লগতে দেৱালয়বোৰৰ কথাটো মই আপোনাক কৈছিলোঁ, ইমান ধুনীয়াকৈ হেৰি কৰি থোৱা আছে। লগতে কেইবাভাগো মন্দিৰ আছে, আৰু য'ত মানে যাৰ যি ইচ্ছা য'ত তেনেকৈ সেৱা কৰিব পাৰে। মেইন মন্দিৰ ভাগ আছে জগন্নাথ মন্দিৰ, য'ত ইয়াতে সেৱা লোৱা হয়। আৰু ইয়াৰ লগতে সুভদ্ৰা, শিৱ, গণেশ, হনুমান আৰু বহুতো মানে দেৱ দেৱী এনেকৈ প্ৰতিষ্ঠা কৰি থোৱা আছে, যিসকল মানে পূজা কৰিব পাৰে। বিশেষকৈ ইয়াত হিন্দু মানে বেছি দেখিবলৈ পোৱা যায় পূজা কৰিবৰ কাৰণে। আৰু এটা কথা শুনিবলৈ পালোঁ, সেইটোত আমি যেতিয়া গৈছিলোঁ তেতিয়া ইয়াতে ৰথ যাত্ৰা হয় বুলি কোৱা শুনিছোঁ। মই আগতে বাৰু ভিডিঅ' দেখা নাই বা শুনা নাই, কিন্তু শুনা নহয় বাৰু, দেখা নাই। আমি যেতিয়া গৈছিলোঁ তেতিয়া শুনিছোঁ যে ৰথ যাত্ৰা হয়। সেই সময়ত মানুহ বহুত বেছি হয়। আৰু সৌভাগ্য হওক কেতিয়াবা যাতে আমি সেই ৰথ যাত্ৰা উপভোগ কৰিবলৈ পাওঁ আৰু আপোনালোককো লগতে দেখাবলৈ পাওঁ। এয়া আমি